Hello friends, good morning. আৰু আহি আমাৰ হানিমুন জাৰ্নিৰ আজি লাষ্ট ডে হয়। আজি তথাপিও দিনটো আমি ঘূৰা মেলা কৰিম যিহেতু আমাৰ ৰাতিহে ফ্লাইট আছে। আৰু এতিয়া ৰাতিপুৱা শুই উঠি গা পা ধুই ল'লোঁ। আজি আমি অলপ দেৰিকৈ যাম ভাবিছোঁ, বহুত ভাগৰুৱাও আৰু পেকিঙৰ কথা আছে যিহেতু। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ যাম, তাৰপাছত লাহেকৈ ওলাই যাম অলপ দেৰিকৈ। গতিকে চাই থাকিব ভিডিঅ'টি একেবাৰে শেষলৈ আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। এয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ আহি গ'লোঁ। আমাৰ ব্ৰেকফাষ্টটো হোটেলত কমপ্লিমেণ্টৰী হয়, প্ৰত্যেক দিনে ব্ৰেকফাষ্ট কমপ্লিমেণ্টৰী আছিলে। আৰু বাকীকেইটা দিন আমাৰ দেখুৱাবলৈ সময়ে নহ'ল। আজি যিহেতু অলপ হোটেলত টাইম দিছোঁ, গতিকে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আমি ব্ৰেকফাষ্ট কি কৰোঁ। মই প্লেটখন আপোনালোকক বাৰু দেখুৱাম। আৰু এয়া অমলেট কৰি আছে, ময়ে কৰিব দিছিলোঁ অমলেট। ব্ৰেকফাষ্টত অমলেট লৈ লৈছোঁ। আৰু এয়াই হৈছে মোৰ আজি ব্ৰেকফাষ্টৰ প্লেটটো। সোনকাল খাই লওঁ, খাই আৰু বাহিৰত আমি গ'লে আপোনালোকক লৈ যাম নিশ্চয়। আৰু আজি যিহেতু আমি হোটেল চেক আউট কৰিম, গতিকে হোটেলৰ বেলকনিৰ পৰা গোটেই টাউনখন এবাৰ আপোনালোকক এয়া দেখুৱাই দিছোঁ। আৰু এয়া আমি ওলাই আহিলোঁ। আজি আমি ভিলেজ টুৰ এটা লৈছোঁ, তো তালৈকে এতিয়া গৈ আছোঁ। গৈ পাই আপোনালোকক দেখুৱাম। এয়া আহি আমি এখন গাঁৱত সোমালোহি। এই গাঁওখনত মেইন উপাৰ্জনৰ পথ তেওঁলোকৰ এনেদৰে টুপিবিলাক যে দেখিছে, এই টুপি বনোৱা কামটোৱে তেওঁলোকে মেইনলি কৰে। কিন্তু মানুহবিলাক এনেকুৱা নহয় যে এনেকুৱা বাঁহ বেতৰ কাম কৰা মানুহ খুব দুখীয়া, এনেকুৱা নহয়। মানুহবিলাক খুব ধনী বাঁহ বেতৰ কাম কৰে যদিও তেওঁলোকৰ ঘৰবিলাক দেখিছেনে ইমান ধুনীয়া। খুব ভাল উপাৰ্জন হয়, কিয়নো ভিয়েটনামত এই টুপিটো একদম বহুত কমন। আৰু তাতে তেওঁলোকে আমাক এনেদৰে বনাবলৈ এবাৰ শিকায়ো দিলে। এওঁ এবাৰ ইয়াত ট্ৰাইও কৰিলে। আৰু এইবাৰ আহিছোঁ আন এখন ভিলেজলৈ। এইখন ভিলেজত মেইনলি তেওঁলোকে বনায় ধূপকাঠি। এয়া চাওক দেই, বাঁহবিলাক কিমান স্পীডত তেওঁ কাটিছে আৰু ইমান সমানকৈ কাটিছে। এইবিলাক হৈছে মেচিন ধূপকাঠি বনোৱা। তেওঁ কৰিছে প্ৰত্যেকডাল ধূপকাঠি কিমানখিনি চিজিল কৰিছে চাওক। আৰু এনেদৰে চিজিল হৈ যোৱাৰ পিছত তেওঁলোকে কালাৰ কৰি এনেদৰে ৰ'দত শুকুৱাই লয়। আৰু কালাৰ কৰি ৰ'দত শুকুৱাওতেও ইমান ডিচিপ্লিনভাৱে শুকুৱাইছে, দেখি এইবিলাক ধূপকাঠি নহয়, কিবা যেন ফুলৰ বাগিচাহে হয়। আৰু ফটো উঠিবৰ বাবে ধুনীয়াকৈ এনেদৰে সজাই থোৱা আছে। মই আপোনালোকক ভিডিঅ'টিতে কৈ আছিলোঁ কথাখিনি, কিন্তু চং লাগি আছে, সেইটো কাৰণে কপিৰাইট হয় বুলি মই আকৌ আপোনালোকক ভইচ অভাৰ দি কথাখিনি কৈ দিছোঁ। আৰু ইয়াৰ ওপৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ, চাওক কিমান ধুনীয়া লাগিছে। আৰু এয়া শেষত যেতিয়া ধূপকাঠিডাল শুকুৱাই যায়, তেতিয়া এইটো হৈছে মেচিনৰ ওপৰত মছলা দি থোৱা আছে। আৰু এইপিনে এয়া চাওক মই দি দিছোঁ। এডাল ধূপ সোমাই দিয়াৰ লগে লগে এইফালে মছলাখিনি মিলি ধূপকাঠিডাল ওলাই যায়। আৰু এনেদৰে হেড ভিলেজ আৰু ইনচেন্স ভিলেজ ভিজিট কৰাৰ পাছত আমি আকৌ ওলাই আহিলোঁ টাউনলৈ। এতিয়া টাউনতে কিছু দেৰি ইভিনিংটো আমি পাৰ কৰিম বুলি ভাবিছোঁ। যিহেতু আমাৰ বিশেষ ঘূৰা হোৱাই নাই, সদায় ওলাই গৈছোঁ টুৰিষ্ট প্লেচলৈ। আমি য'ত আছোঁ সেই জেগাটো অলপ ঘূৰিবলৈ মন গৈ আছে। আৰু এয়া হৈছে এখন সৰু পাৰ্ক, আৰু ইয়াৰ কিনাৰতে আছে হানৈ চিটি টুৰ কৰিবৰ বাবে এয়া যে দেখুৱাইছোঁ আপোনালোকক ডাবল ডেকাৰ বাছ, তাৰে এটা কাউণ্টাৰ। গতিকে আমি তাত আহিছোঁ। এয়া হৈছে ডাবল ডেকাৰ বাছ, এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। আৰু ইয়াত আমি যাম ভাবিছোঁ। আৰু এতিয়া আমি ল'লোঁ টিকেট কাটি। টিকেটটোৰ মূল্য আছিলে তাত আমাৰ VND হিচাপত 3 লাখ। আমি যিহেতু দুজন, গতিকে আমাৰ দুইজনৰ 3 লাখ লৈছিলে। টিকেট কাটি ল'লোঁ। আৰু এতিয়া আমি কৰিম হানৈ চিটি টুৰ। ফাইনেলি অহা দিনাৰ পৰা এটা ইচ্ছা হৈ আছিলে আমাৰ ডাবল ডেকাৰ বাছত উঠা ন। আমি গম পোৱা নাছিলোঁ ক'ৰ পৰা ষ্টাৰ্ট হয়। এতিয়া আমি আজি
ঘূৰি থাকোঁতে হঠাৎ গম পাই গ'লোঁ যে এইটোৱে হয় কাউণ্টাৰ, গতিকে লৈ ল'লোঁ। আৰু ইয়াতে মানে চিটি টুৰটো কৰি থাকোঁতে কিছুমান ইনফৰমেশ্যনো তেওঁলোকে দি থাকে। চ' এয়া বাছত এনেকৈ হেডফোন লগাই লৈছে, ইয়াতে মানে ইনফৰমেশ্যন কিবা দিব আৰু হেডফোন লৈ ল'ব দিছে। মই লোৱা নাই, এডালেই লৈছোঁ, কি কয় শুনিম। তো এতিয়া আমাৰ এটা মানে আজি খুৱাইছ এটা টুৰ হ'ব। চ' আমাৰ চিটি টুৰ আৰম্ভ হৈ গ'ল। ইভিনিং টাইমৰ গোটেই চিটিখন আমাৰ লগতে আপোনালোককো দেখুৱাই দিওঁ, আপোনালোকেও চাই খুব ভাল পাব। লাইটিঙৰ কিমান ধুনীয়া চাওকচোন ইয়াতে। বিশেষকৈ মানে ভিয়েটনামত মই লাইটিংটো খুব ভাল পালোঁ, ইমান ধুনীয়া লাইটিং কৰে চবতে, দেখি খুব ধুনীয়া লাগে। আৰু আমাৰ লগতে আপোনালোকেও এবাৰ মানে হানৈ চিটিখন এবাৰ চাওকচোন কিমান মজা হয়। আৰু আমি যে টিকট কটা বুলি ক'লোঁ 3 lakhs দি, 3 lakhsত মানে তেওঁলোকে 1 hour চিটি টুৰটো কৰায়। আমাৰ ষ্টাৰ্ট হৈছিলে 6টাৰ পৰা আৰু এতিয়া শেষ হ'বলৈ হৈছে প্ৰায় 1 ঘণ্টা আমি ঘূৰিলোঁ। ঠিক 7 বজাৰ লগে লগে আমাৰ চিটি টুৰটো খতম হ'ব। আৰু আমাৰ জাৰ্ণিও ইয়াতে খতম হ'ব, যিহেতু আমাৰ লাহে লাহে ৰাতি হৈ আহিছে, আমাৰ ফ্লাইটৰ টাইম হৈ আহিছে। অলপ বেয়াও লাগিছে, আকৌ ভালো লাগিছে, যিহেতু আকৌ আমাৰ নিজৰ জেগালৈ গুচি যাম। কিন্তু মানে আমাৰ ভ্ৰমণটো আজি ইয়াৰ পৰাই যিহেতু শেষ হ'ব, চ' অলপ বেয়াও লাগিছে, যিয়ে নহওক। চ' আমাৰ হৈ গ'ল, গোটেই চিটি ঘূৰিলোঁ। হানৈ চিটিৰ মানে আৰু একো নাই আৰু আমাৰ চাবলৈ, গোটেইখন হৈ গ'ল। খুব ভাগৰ লাগিছে, এতিয়ালৈকে একো খাব দিয়া নাই, এতিয়া কেতিয়া খুৱাই নাজানো। এতিয়া লৈ আহিছে কুঁহিয়াৰৰ জুচ খাবলৈ, ইমান শুকান শুকান কুঁহিয়াৰ, কিনো জানো ওলাব নাজানো। আৰু প্ৰাইচটো কিমান জানে নাই? প্ৰাইচটো এয়া 10,000 VND, 10,000 লওঁ, 10,000 দি এতিয়া কুঁহিয়াৰ ৰস খাম আৰু 10,000 টকীয়া কুঁহিয়াৰ ৰসৰ এক্সপিৰিয়েঞ্চটো ক'বা। 10,000 দিয়া, ময়ো খাওঁ আৰু 10,000 টকীয়া কুঁহিয়াৰ ৰস আকৌ কেতিয়া খাম। এতিয়া আহিলোঁ আকৌ ৰেষ্টুৰেণ্টলৈ, এতিয়া ইয়াতে ডিনাৰ কৰি আজি আমাৰ আকৌ ৰাতি ফ্লাইট আছে, গতিকে ৰাতি আমি ফ্লাইটত উঠিম। আজি ভিয়েটনামত আমাৰ লাষ্ট। চ' এতিয়া ডিনাৰটো ইয়াতে কৰি যাওঁ, এয়াৰপৰ্টত আৰু ডিনাৰ চিনাৰ নকৰোঁ, গতিকে ইয়াতে কৰি আমি কেব মাতিম, তাৰপাছত এয়াৰপৰ্ট যাম। ঘৰলৈ কিবা কিবি শ্বপিং কৰিলোঁ, শ্বপিং টপিং হৈ গ'ল। শ্বপিং কৰি মনটো বৰ দুখ লাগি আছে, ইমান মানে পইচা লৈ ইয়াতে। চ' যিয়ে নহওক শেষ কৰিলোঁ আৰু ভিয়েটনামটোৰ। এতিয়া গ'লে আমি মানে এয়াৰপৰ্ট গ'লে আমাৰ ভিয়েটনাম জাৰ্ণি শেষ হ'ব। একেবাৰে লাষ্ট সময়ত উপনীত হৈছোঁ আমি। এতিয়া ইণ্ডিয়ান ৰেষ্টুৰেণ্ট, কালি যে কৈছিলোঁ ইণ্ডিয়ান ৰেষ্টুৰেণ্টখন, তাতে আকৌ খাবলৈ আহিছোঁ। এতিয়া খাই লওঁ। আৰু এয়া আমাৰ খানা আহি গ'ল। নৰ্মেল ৰাইচ লৈছোঁ, বাচমতি ৰাইচ, এইটো মিক্স ভেজ, আৰু এয়া ডাল ফ্ৰাই, আৰু লগতে চিকেনৰ এটা লৈছিলোঁ নহয়, চিকেন মিক্স ভেজ, মিক্স ভেজটো আহি পোৱা নাই, এইটো বোলে কাঢ়াই চিকেন, পাহৰি গৈছিলোঁ। এয়া লৈ লৈছোঁ। উফৰাম, দুদিনমান ভাত নাখাওঁতে কেনেকুৱা লাগি গৈছে ইমান ধুনীয়াকৈ ভাতডাল অৰ্ডাৰ দিলোঁ, তথাপি মানে শান্তি নহ'ল। এইটো বাটাৰ নান অৰ্ডাৰ দিছোঁ, চাওক ইমান দীঘল বাটাৰ নান। তথাপিও আমাৰে বাৰু, আমাৰ ইণ্ডিয়ান খানাই হয়, খালে। চ' খোৱা লোৱা হৈ গ'ল। খাই মেলি আমি গ'লোঁ আকৌ পুনৰ আমাৰ হোটেললৈ, যিহেতু আজি চেক আউট কৰিছিলোঁ যদিও আমাৰ লাগেজখিনি তাতে আছে। তো তাৰ পৰা আমি লাগেজখিনি লৈ এতিয়া আহিছোঁ এয়াৰপৰ্টলৈ। আৰু এয়াৰপৰ্টৰ আমি ভিয়েটনাম এয়াৰপৰ্ট পাই গ'লোঁ। আমি এখন কেব লৈ আহিছিলোঁ, কেব গুচি গ'ল আমাক থৈ।
এতিয়া আৰু এয়া আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ ভিয়েটনাম এয়াৰপৰ্টটো। কিছু দেৰি আছে, আমি অলপ সোনকালে আহিছোঁ যিহেতু নতুন এটা এক্সপিৰিয়েঞ্চ, গতিকে ইমান ৰিস্কটো ল'ব নোৱাৰি। অলপ সোনকালে আহি পালোহি আমি এয়াৰপৰ্ট। এতিয়া অলপ দেৰি ইয়াতে ৰৈ আমি চিকিউৰিটি চেকিংখিনি কৰি লওঁ। চ' গাইজ, এতিয়া আছোঁ হানৈ এয়াৰপৰ্টত আৰু হঠাৎ লগ পালোঁ অসমৰ মানুহ এজনী, মানে ভাইৰেল মানুহ এজনী। ব'লক কথা পাতোঁ, এবাৰ আপোনালোকক দেখুৱাই দিওঁ। হাই, মোৰ মানে ইউটিউব চেনেল আছে। আচ্ছা, অ'কে। আজি এখেতক লগ পালোঁ ভিয়েটনাম এয়াৰপৰ্টত। আমিও ঘৰলৈ গৈ আছোঁ উভতি আৰু তেওঁ ঘৰলৈ উভতি গৈ আছে। চ' খুব ভাল লাগিল। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সোনকালে শুভেচ্ছা। থেংক ইউ ছ' মাছ। ভাল লাগিছে আপোনালোকৰ ভিডিঅ'। থেংক ইউ।